Hello everyone. আজি এটা জায়গাত গৈ আছো আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো কৰিব কাৰণে এনাৰ্জি লাগিব মই কফিটো খাই লওঁ ইয়া ওলালো আৰু আমি কেব বুক কৰিছো ইয়া আহিলে চাই কেবটো Where are we going guys? Chocalo. Manakam. Yeah, I'm going to Chocalo Center, Mexico City Center place. That Mexico City one of the tallest building. It is up a go so. I'm going to take him at the Katakim. Side of the video to keep on looking. দেখি আছে আমি পাব হৈছে আৰু আপোনালোকক দেখাই থাকিম এইটো হয় বিল্ডিংটো বাহিৰৰ পৰা আপোনালোকে চাই লওক মই ভিতৰত গৈছো গোটেইখিনি দেখাই থাকিম ভিতৰৰ পৰা গোটেই চিটিটোৰ ভিউ কেনেকুৱা হয় গোটেইটো মই দেখাম আহি পালে আৰু নামিছো গ্ৰাচিয়াছ আমিগো টাৱাৰটো দেখাই দিছো গোটেই ভিউটো বিল্ডিংটোৰ নাম টৰে লেটিনো আমেৰিকা বলক ভিতৰলৈ যাওঁ দেখাই আছো আপোনালোকক আমাদের টিকেট সিস্টেম আছে উপর যাবৰ কাৰণে এই বিল্ডিংটোত টোটাল 44টা ফ্লোর আছে 44টা ফ্লোর আছে ইয়াত আপোনালোকৰ বাহিৰত লগাই থোৱা আছে টলেষ্ট বিল্ডিং কোন টলেষ্ট বিল্ডিং আছে গোটেইখিনি লগাই থোৱা আছে ডিটেইলছটো স্পেনিছত লিখা আছে total 44 floor আর তাত কি আছে সব লিখা আছে এক্টিভিটিজ বিলাক আছে মিউজিয়াম বার রেস্টুরেন্ট মই উপর গৈ দেখা থাকিম কোনটো ফ্লোর কি আছে ওকে From 36. So the information is only in Spanish. There is no problem. আমি 36 ফ্লোৰৰ পৰা 44 ফ্লোৰলৈকে টিকেট ললো পাৰ হেড 220 কে পৰিছে এইটো হ'ল মিউজিয়ামৰ কাৰণে এইটো হ'ল 44 ফ্লোৰ কাৰণে E a lift utilizó ahora. Fue uma das primeiras em México. Not operator was a bit. আমি 37 ফ্লোৰত নামিলো এতিয়া we have to go down এটো আমাৰ মিউজিয়াম এক্সেস 36 ত আছে এতিয়া আমি তলত যাম মিউজিয়াম 7 ফ্লোৰৰ পৰা 36 ত আমি তলত ষ্টেপে দি আহিলো এতিয়া ব্লক মিউজিয়াম ভিতৰটো দেখাই আছো কি আছে যেটো আমি মিউজিয়ামৰ এক্সেস লৈছো
মিউজিয়ামটো চালোঁ এতিয়া বলক ওপৰত যাম 37 ফ্ল'ৰত আকৌ দেখাইছোঁ তাত নেক্সট এতিয়া আকৌ 37 ফ্ল'ৰত আহিলোঁ ইয়াৰ পৰা 44ত লৈ যাব 44ত যাবৰ কাৰণে বেলেগ এটা লিফ্ট আছে ইয়াত তেওঁলোকে এই ছবিনিয়াৰবিলাক লগাই থৈছে 37 ফ্ল'ৰত এক্টিভিটি কৰি আছে এক্টিভিটি ছেকশ্যন এইটো কিউ হয় 44 ফ্ল'ৰত যাবৰ কাৰণে কিউত থাকিব লাগিব লাইনত ৰখি আছোঁ আৰু 44 ফ্ল'ৰত যাবৰ কাৰণে ডাঙৰ লাইন ফাইনেলি আফটাৰ লং ৱেইট I guess we're on 42 in the screen. You see. Floor 42. Oh, 42, okay. নামিলোঁ আৰু 42 ফ্ল'ৰত 40 ফ্ল'ৰত বাৰ আছিলে তাত নোসোমালোঁ এতিয়া 42 ফ্ল'ৰৰ পৰা চাওঁ এবাৰ ভিউটো এইটো কমপ্লিটলি হোল চিটি ভিউৱে থাকিব ইয়াত অবজাৰভেটৰী ডেকো আছে সেইটো আছে ইয়াত অবজাৰভেটৰী ডেকটো 5 মেক্সিকান পইচাছ ভৰালে ইয়াত 17 ছেকেণ্ডৰ কাৰণে চাব পাৰি গোটেই ভিউটো এতিয়া আমি 44 ফ্ল'ৰত যাম মই গোটেই ভিউটো দেখাইছোঁ চাই থাকক এইটো হ'ল টপ 44 ট্ৰেইনবিলাকো ওচৰৰ পৰা গৈছে ইয়াত 44ত কমপ্লিট চিটি ভিউ এইটো হয় ওপৰটো একেবাৰে এইটো লাষ্ট ফ্ল'ৰ এইটো লাষ্ট ফ্ল'ৰ আৰু এই বিল্ডিংটোৱে 27 বছৰলৈকে টলেষ্ট বিল্ডিং হিচাপে ৰেকৰ্ড কৰিছিল আৰু ইয়াত মাজত বহুতখিনি আৰ্থকুৱেক আহিছিলে সেই আৰ্থকুৱেকতো ইয়াত কোনো ডেমেজ হোৱা নাছিলে যদিও ইয়াৰ চাৰাউণ্ডিঙত ডেমেজ হৈছিলে এই বিল্ডিংটো একো ডেমেজ হোৱা নাছিলে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ